গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে ভালে আছে। তো ৰাতিপুৱা বাজিছে আপোনাৰ 6:20, ঠিক আছে। আৰু আমি ব্লগ শ্বুট কৰি আছোঁ, মানে আজি কথাটো হ'ল আমি পিকনিক গৈ আছোঁ। তো আপোনালোকে আমাৰ লগত থাকিব আৰু ভিডিঅ'ৰ এণ্টাক চাই আহিব, ঠিক আছে। আই হোপ আপোনালোকে চাই আছে, গান বাজি আছে, তো বাজিব দিয়ক। আমি এতিয়া যাম ঘৰলৈ, গৈ কিনে অলপ ৰেডি হৈ কিনে পিছত আপোনালোকক লগ পাই আছোঁ। আহি গ'লোঁ আমি, পূৰা ৰেডি চেডি হৈ কিনে আহিছোঁ। তো কান্ধত বেগ চেগ আছে, চব আছে। তো বলক চেণ্টাৰলৈ যাওঁ। গাইজ ভিডিঅ' অলপ স্কিপ নকৰিব, পূৰা ভিডিঅ' চাব, ঠিক আছে। বহুতেই মজা হ'ব ভিডিঅ' গাইজ, বহুতেই মজা হ'ব। মোৰ চেনেলত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়া আৰু শ্বেয়াৰ কৰি দিয়া। মজা ভিডিঅ' হ'ব, চাই থাকিব। আৰু আমি গৈ আছোঁ, লোকেশ্যনটো হ'ল পানীমূৰ, তো চাই থাকিব গাইজ। এতিয়া আমি গাড়ী ষ্টাৰ্ট কৰিছোঁ, যাম ওলাম এতিয়া। বস্তুটি বান্ধা ফেলাম চলে না। ভিডিঅ'টো আপোনালোকে চাই থাকিব, বাছ এণ্টাক চাব গাইজ, এণ্টাক চাব। আমি লোকেশ্যনত গৈ কিনে চাম। ভিডিঅ'টো চাই থাকিব। ভালো না বৰগাঁও চেণ্টাৰলৈ গিয়ে হৈছোঁ, এটা অলপ ৰখিছোঁ। কিতে গন্দে সরিতে নাকিতে সরি নাকিতে সরিতে নাকিতে সরি নাকিতে গন্দে ওভার গাইস গাইস আপোনালোকে ভিডিঅ' এণ্ড তাক চাব গাইস, বহুত মজা লাগিব, চাই থাকিব। আমি এতিয়া বৰগাঁও চেণ্টাৰলৈ আছোঁ, এতিয়া জেগাত যোৱাই নাই। আপোনালোকে চাই থাকিব ভিডিঅ'ত হা, আপোনালোকে থাকিলে ভিডিঅ'ত ভাল লাগিব গাইজ। আমি 5 মাইল আহি অলপ ৰখিলোঁ, মাংস ডাংস ল'ব লাগিব, পিছত আপোনালোকক দেখাই আছোঁ আমি এইটো পানীপুৰ বেকগ্ৰাউণ্ডটো, আপোনালোকে চাই থাকিব। হাইৱে ৰোডত আছোঁ আমি, চাব পাৰে বহুত ধামাকা হৈ আছে গাইজ। ট্ৰাফিক পুৰা জাম আছে, চাব পাৰে। আমি বেক কেমেৰাতে দেখি আছোঁ আপোনালোকক। এইটো আমাৰ পুৰা ট্ৰাফিক জাম আছিলে, এতিয়া জামটো খুলিলে, আপোনালোকে চাব পাৰে। আমি পুৰা মেইন ৰোডত আছোঁ গাইজ, মেইন ৰোডত আছোঁ আমি। চাব পাৰে নিউ ব্ৰিজটো চাব যাওঁ গাইজ, বহুত মজা আহি আছে। মোৰ গলা দাবি গ'ল। আমি নিউ ব্ৰিজ গৈ আছোঁ, বহুত দিন হ'ল। নিউ অপেনিং হ'লে যে 1 মাহমান হৈছে নিউ ব্ৰিজটো, চাব পাৰে গাইজ। মাল পিয়েংগে গাইজ। এতিয়া আমি অলপ থিয় হ'লোঁ প্ৰস্তাৱ কৰিবলৈ, জাগাৰ নামটো নাজানো, এইটো চাই থাকক আপোনালোকে। আমি অলপ থিয় হ'লোঁ, থিয় হৈ কিনে এনে চালোঁ। আৰু আমাৰ চব পিকনিকৰ মানুহবিলাক যে আছে, ইয়াতে চব আছে, ইয়াতে চাব পাৰে। এতিয়া অলপ থিয় হ'লোঁ গাইজ, এতিয়া পামগৈ আৰু বেছি মিনিট নাই, 15-14 মিনিট আছে, পামগৈ। আপোনালোকৰ ভিডিঅ' তাত গৈ আপোনালোকক চব দেখাম, ঠিক আছে। তাত গৈ আপোনালোকক চব দেখাম, ঠিক আছে। এতিয়া মানে গাড়ীত আছোঁ, গান চান বজাই আছে, ভালকৈ ভইচ টইচ নাযায়, বুজা নাযাব। কেনেকুৱা হৈছে মই গম নাপাওঁ, ঠিক আছে গাইজ। গাড়ীৰ পৰা নামি গ'লোঁ, চাব পাৰে, চবেই নামি গ'লোঁ। এতিয়া
এতিয়া যাম প্লেচটো ক'ত আছে, ক'ত খানা বনাব লাগিব, খাব লাগিব। অলপ আমি ফাইনেলি পানীমুৰ আহি পালোঁ। তো চাব পাৰে আপোনালোকে, এইটো লোকেশ্যনটো হয় য'ত আমি আহিব বিচাৰিছিলোঁ, পানীমুৰ। তো চাব পাৰে বহুত ধুনীয়া প্লেচ হয়, আৰু তলত দেখাম আপোনালোকক। তো তেতিয়ালৈকে আপোনালোকে ভিডিঅ'ত থাকিব এন্তাক। তো মানে আহিছোঁ, আমি ৰান্ধি খাব জাগা বিচাৰি আছোঁ। চাওক আপোনালোকে পানীবোৰ চাওক, বহুত ধুনীয়া গাইজ, বহুত মানে কি মজা হ'ব, অসাম আছে। কি মজাৰ ভিউ চাব পাৰে গাইজ, কি মজাৰ ভিউ গাইজ, বহুত ধুনীয়া প্লেচ হয়। চাব পাৰে মোৰ পিছফালে, মোৰ আগফালে, মানে কি ক'ম গাইজ, বহুত ধুনীয়া প্লেচ চাব পাৰিব। আৰু থাকিব বহুত, আৰু অলপ ডাঙৰ হ'ব ভিডিঅ'বোৰ, তো একো নাই, বাট আমি আপোনালোকক যিমান পাৰোঁ সিমান দেখাই থাকিম। গাইজ চবে গ'ল গাড়ীৰ পৰা নামি, অনলি ময়ে বহি আছোঁ গাড়ীত অকলে। আৰু মোৰ চুৰ চব বিগাই আছে ন ভাই, 130 কিলোমিটাৰ ভাবি চাওক আপোনালোকে, বহুত কষ্ট হৈছে। আৰু গান চান বজাই কিনে আৰু মোৰ চুৰ চব বিষাই আছে, গলা দাবি গৈছে। মোৰ ভইচটো কেনেকুৱা আহিছে ক'বচোন, ভাল আহিছে না বেয়া? মোৰ গলা দাবি গৈছে। তো বলক আমি বাহিৰত দেখাম আপোনালোকক, যিমান পাৰোঁ ইমান দেখাম, কোচিছ কৰিম। আৰু যোনে যোনে মোৰ চেনেলত নিউ আহিছা, নতুন আহিছা, তো তাকে এটা কথা ক'ম, ছাবস্ক্ৰাইব কৰি লোৱা। আৰু আপলোড কৰাৰ লগে লগে তোমালোকৰ ওচৰত নটিফিকেশ্যনটো গুচি যায়, ঠিক আছে? আৰু 15 তাৰিখত আমাৰ নিউ কভাৰ ছঙৰ ভিডিঅ' আহি আছে। তো তেতিয়া আৰু এটা ব্লগ বনাই ল'ম আগতে, তো ছাবস্ক্ৰাইব কৰি ল'বা। নিউ ভিডিঅ' আহিব, নিউ ভিডিঅ' 16 তাৰিখত আপলোড কৰিম, ঠিক আছে? তো চবেই জলদি ছাবস্ক্ৰাইব কৰাকৈ, যদি ভিডিঅ' চাব মন আছে। বহুত ধামাকা হ'ব ভিডিঅ'বোৰ, বুজিছে? আৰু ব্লগবোৰ বহুত মজা হ'ব। চাওক মই অকলে আছোঁ গাড়ীত, একো নাই, মানুহ চানুহ নাই, চাব পাৰে, ঠিক আছে? চলো বলক বাহিৰত আমি দেখাওঁ আপোনালোকক। চব্জি তব্জি বাচি আছে, এতিয়া পিঁয়াজ টিয়াজ বাচি আছে, তো ৰন্ধা বঢ়া আৰম্ভ কৰিব। তো চাব পাৰে আপোনালোকে গাইজ, তো বহুত মানুহ আছে এতিয়া, চাচা বাই চব আছে। গাইজ মোৰ পিছফালে যাব পাৰে, বেকগ্ৰাউণ্ডটো বহুত ধুনীয়া আহিছে গাইজ। মানে অলপ ডাঙৰ হ'ব ভিডিঅ'টো, মিনিমাম 12 মিনিট পৰা 13 মিনিটৰ পৰা গুচি যাব। তো ফুল ভিডিঅ' চাব, ঠিক আছে? আমি আৰু তলত গৈ আছোঁ, পানীৰ তলত নহয়, পানীৰ পেলাই গৈ আছোঁ। তো জাগাটো কৈ আছোঁ, মই পেক কেমেৰা দি দেখাই আছোঁ আপোনালোকক। এইটো চাব পাৰে গাইজ, বহুত মজা লাগিব গাইজ। আচ্ছা গাইজ, একদম পুৰা ধামাকা হ'ব পানীমুৰ জাগাটো গাইজ। কি মজাৰ বেকগ্ৰাউণ্ড আহিছে চাব পাৰে গাইজ। মই ইমান চিঞৰি নোৱাৰোঁ, মোৰ গলা দাবি কৰিলে। তো চাব পাৰে গাইজ, ধামাকা হ'ব গাইজ। আপোনালোকে ভিডিঅ'ত এণ্টাক থাকিব গাইজ। মোৰ চাচা এইটো চাওক ৰান্ধি আছে, চাব পাৰে ইয়াৰ। ক'ব গাইজ কেনেকুৱা লাগে, কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব। আমাৰ চাচা ৰান্ধি আছে ফাৰ্ষ্ট টাইম। এতিয়া আমাৰ মানুহবিলাক আছে, চাব পাৰে গাইজ। অসম ভিউ আছে এতিয়া, চাব পাৰিব আপোনালোকে। আমি গৈ আছোঁ, তলত নামি আছোঁ, চাব পাৰিব গাইজ। গাইজ ভাই, বেক কেমেৰাতে দেখি আছোঁ, ৰ'ব চাওক গাইজ। এতিয়া চাব পাৰে বহুত মানুহ আছে, তো নাৱত উঠি কিনে ক'তবা গৈ আছে ন, গম নাপাওঁ ইমানখিনি। এইটো চাওক পানী পৰি আছে ক'ৰ পৰা, এইটো মজা লাগিছে ন গাইজ? ক'ব কমেণ্ট কৰি কেনেকুৱা লাগিছে এইটো বহুত ভাল লাগিছে এইটো। চ' গাইজ, এইটো হ'ল পানীমুৰ হয় লোকেশ্যনটো। বহুত মানুহ আছে, পিকনিক খাই আছে, কোনোবা ঘূৰিবলৈ আহিছে, কোনোবা পিকনিক খাবলৈ আহিছে। চব এইটোৱে কথা, সেইটোৱে হয় গাইজ। এতিয়া ওপৰত উঠি আছোঁ আমি চাব, এয়া আমাৰ আগজাৰলি চাচা হয়।
वाह भाई কি মজাৰ বেকগ্ৰাউণ্ড আহিছে চাওক গাইস এয়া চাব পাৰে চাওক কিমান ধুনীয়া আৰু একবাৰ পানীটো ফোকাস কৰি চাওক অলপ পানীটো চাব অলপ চাওক গাইস এবাৰ পানীটো চাওক কিমান ধুনীয়া আহিছে পুৰা মজাৰ বেকগ্ৰাউণ্ড আহিছে চাওক মোৰ পিছফালে আৰু এইটো পিছফালে গাইস আমি ভাবিছোঁ দুটা ফটো উঠি লওঁ তো বলক আমি দুটা ফটো উঠিমগৈ ইয়াতে উঠিমগৈ আৰু চাব ফটোবিলাক ইনষ্টাগ্ৰাম পোষ্ট কৰিম ইটছ 2.0 হ্যাঁ সব লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব দেই ফটোবিলাক আমি এতিয়া ইয়াতে ফটো শ্বুট কৰিম একদম পানীৰ মাজতে যাব তো মই দেখাই আছোঁ আমাৰ আগজৰলি চেচা গৈ আছে তাতে মই এতিয়া ইয়াৰ পৰা ফটো শ্বুট কৰিম তো চাব পাৰিব তো মোৰ ইনষ্টাগ্ৰামত গৈ কিনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামত গৈ কিনে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব গাইস আমার খাওয়া দাওয়া হয়ে আছে চাব পাৰে এতে চাব পাৰে খাওয়া দাওয়া হলে আমি গুছি যাম এহে পাপৰ বলে কৈ আছে আমাৰ খাওয়া দাওয়া হৈ গলে কমপ্লিট হৈ গলে পিছত আমি গাড়ীত উঠিম ও আমি আৰু খাইছো গাড়ীত উঠি কিনে গুছি যাম ঘৰলৈ ফাইনালি খাই যাই একদম পুরা রেডি হৈ গৈছো আৰু 1.5 ঘণ্টা পিছত আমি ওলাম এরপর আৰু ঘৰ পাবলে মিনিমাম 11টা 12টা বাজিব ভিডিওটো বহুত অলপ ডাঙৰ হ'লে ভিডিওটো যদি ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই মই আৰু দেখাই আছোঁ আপোনালোকক গাইছ এৰে চাওক খেলৰ ডাঙৰ বনাইছে বহুত বনাই গাইস আজিৰ ভিডিওটো এইলৈকে আছিলে তো আই হোপ ভিডিওটো ভাল লাগিছে ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা দি দিবা কমেণ্ট দি দিব আৰু ভিডিওটো অলপ ডাঙৰ হৈছে অলপ স্কিপ নকৰিব পুৰা ভিডিও চাব এতিয়া আমি গাড়ীৰ ওচৰত গৈ আছোঁ আৰু ঘৰলৈ যামগে ঐ টু হোম কৈ দিয়া কিবা লাষ্ট মাছ বাই বাই আৰু যোনে যোনে আহিবলৈ মন আছে লোকেশ্যনটো দি দিম পানীমুৰ আহি যাব বাই বাই